হেল্ল' গাইজ, কি খবৰ? স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আপোনালোকে চাই আছে। পোনপ্ৰথমে মই সকলো অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ব'লক তেন্তে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যিহেতু আজি গৰু বিহু, সেইবাবে গৰুক গা ধুৱাবলৈ এয়া দেউতাই থেকেৰা, বেঙেনা, লাও, হালধি, কেৰেলা, তিয়ঁহ আদি কাটি লৈছে। এইফালে এয়া মাখিয়তী পাত, এয়া মায়ে মাহ আৰু হালধি পিচি আছে গৰু গা ধুৱাবৰ কাৰণে, আৰু আমিও ধুম বাৰু। এয়া ঐ কোমলকৈ বাঁহৰে লেকেচি গানত নে পৰা ছোৱালী, কোমলকৈ বাঁহৰে লেকেচি গানত পৰা ছোৱালী, যিদিনা তোমাকে মই প্ৰথম দেখিলো সেইদিনাই তোমাৰে মই প্ৰেমত পৰিলো। পুৰা খেত মাখি যাতে একদম সহজে ভিতৰত প্ৰৱেশ নকৰে। এইফালে আহা, এইটো ৰুম হৈ গ'ল। এতিয়া এইফালে আহ। এইটো ৰুমত খেদ গোটেই কোবা। জয় ৰাম বোলা, জয় হৰি বোলা, জয় হৰি বোলা। হৈ গ'ল। এয়া আমি আমলৈ বাঁহ ভাঙিছোঁ। এইটো আমলৈ বাঁহ পূৰা জুম কৰি দেখুৱাব লগা হৈছে। এইফালে আমাক খুৰাই ভাঙিছে। এইয়া আমলৈ টোপ। গাইছ, গা পা ধুই এতিয়া নতুন চোলা কাপোৰ পিন্ধি ভাতকেইটা খাই লওঁ, তাৰপিছত আকৌ দেখুৱাম। গা পা ধুই হৈ গ'ল, এতিয়া ভাত খাব লৈছোঁ। প্ৰতি বছৰে খোৱাৰ দৰে এয়া পানী ঢলা ভাত, 100 এবিধ শাক আৰু আমলৈ টোপ। প্ৰতি বছৰে আমি বছৰেকৰ বিহুটিত এজন গাঁৱৰে জ্যোতিষীৰ ওচৰত চোৱাবলৈ যাওঁ। আজিও আহিছোঁ। এয়া মানুহ তামাম ভৰ্তি হৈ আছে, এয়া চোৱাবলৈ চোৱাই আছে। এয়া প্ৰতি বছৰে আমাৰ গাঁৱলৈ বিহুত মাওঁতে পাহাৰৰ পৰা হাতী আনে। এয়া বৌ আৰু মাহঁতে ঘৰত মিঠৈ বনাই আছে। বাই এয়া তিল পিঠা বনাইছে। কেনেকুৱা হৈছে কমেণ্ট কৰি জনাই দিব। ঐ কোমলকৈ বাঁহৰে লেকেচি গানত নে পৰা ছোৱালী, কোমলকৈ বাঁহৰে লেকেচি গানত পৰা ছোৱালী। এইফালে মায়ে টেমাত ভৰাই গৈছে পিঠা। এইফালে সৰু সুৰা বিহু এজাক আহিছে। এয়া আজৈ পুৰা নাচ।
হেল্ল' গাইছ, বিহু বুলিলে জেতুকা মেইন। এয়া জেতুকা ল'ব লৈছোঁ। এইফালে পিছি আছে বৌবহেঁতি, এইফালে আছে মাহঁত, বাহঁত আছে, পিছি আছে। এইফালে বাই বনালে নিমকি। এয়া নিমকি কেনেকুৱা হৈছে এয়া মই অকণমান কাটি দিছোঁ নিমকিবোৰ চাপ দি। এয়া হৈছে জেং বিহু দল, গাভৰু জেং বিহু দল। আমিও আছোঁ বাৰু। গাইছ, আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে তেন্তে এটা লাইক কৰি দিব, আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি দিব। বাই বাই, আকৌ এটা নতুন ভ্লগত লগ পাম। ধন্যবাদ। কোমলকৈ বাঁহৰে লেকেচি